যিটো সময়ত মানুহে মানুহৰ প্ৰতি বিশ্বাস হেৰাই পেলাইছে তেনে এটা সময়ত এই আৰক্ষী কৰ্তব্যত থকা পোষ্টত চাওক এই চৰাইহালে ধুনীয়াকৈ নিজৰ সতি সন্তান জন্ম দিছে ইয়াতে ডাঙৰ দীঘল কৰিব উৰাই লৈ যাব কিমান ভৱিষ্যত সপোন সেই বিশ্বাসটো কেতিয়াও ভাঙিব নালাগে জয় হিন্দু হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল শংকুৰাজ ডাবল ফ'ৰ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আৰু মই ভালে আছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদত নতুনকৈ ইউনিটত আহিলোঁ গম পালেই আপোনালোকে নতুন ইউনিটত আহি ডিউটি মাৰিলোঁ কেনেকুৱা লাগিল আৰু কাম জাৰি কৰিলোঁ বেছ ভালেই লাগিছে বগা টি চাৰ্ট আৰু খাকী হাফ পেণ্ট প্ৰথমবাৰৰ বাবে পিন্ধিলোঁ গতিকে অকণমান ভিডিঅ' আগবঢ়ালোঁ চাব আপোনালোকে এইকেইদিন মই ভিডিঅ' দিব পৰা নাই অলপ শাৰীৰিক অসুস্থ আছিলোঁ গতিকে অকণমান ভিডিঅ' আগবঢ়ালোঁ চাব যদি ভাল পায় লাইক কমেণ্ট কৰিব আহি গ'লোঁ মস্ত আজি ফাৰ্ষ্ট মেগজিন ডিউটি পৰিছে সেয়া চাহ খোৱা নাই এইটো নিয়মে আৰু পৰম্পৰা সকলোকে চাহ খুৱাব লাগে মোৰ দায়িত্ব আজি মই যিহেতু প্ৰথম সোমাইছোঁ গতিকে চাহ আনিবলৈ দিছোঁ দেখাম আপোনালোকৰ এই নহয় বৰ্তমান চাহ আৰু আলু চপ খোৱা গৈছে ইয়াৰ পিছতে এটা এটা মিঠাই খোৱা হ'ব সকলোকে ৰাতিপুৱা ব্ৰেকফাষ্ট এয়া পুৰি চব্জি মানে পুৰি নহয় ৰুটি চব্জি এইটো ভোট জলকীয়া পিঁয়াজ লৈ লৈছোঁ আমাৰ দেহাই আনিছে ঘৰৰ পৰা আৰু আমি ৰেডি মই একদিন মাৰিলোঁ তথাপিও আজি 4জনে পৰিছে আমাৰ এক্স কামাণ্ডো 4জনে পৰিছে মেগজিন গাৰ্ড ডিউটি ড্ৰেছ ৰেডি বেডিং ৰেডি এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ কৰি লৈ ধুনীয়াকৈ মেগজিন গৈ আছোঁ আৰু আজি মই যেনেকৈ চাহ খোৱা পৰ্বটো কৈছিলোঁ সেইদিনা আজি এওঁলোকে চাহ খুৱাব খালি খাবহে লাগে আৰু ডিউটি মাৰি মাৰি ফাইনেলি আকৌ মই ওলাই আছোঁ মানে মেগজিন ওলাই এই আমাৰ নাদা ওলাই গৈছে অ' নাদা বেষ্ট অফ লাক বঢ়িয়া এই আমাৰ ভাইজান এফালে চাই দিয়া ভাইজান বঢ়িয়া প্ৰথম খাকী ইউনিফৰ্মত নতুন ইউনিটত না ভাল লাগিল ইয়াত দেখাই আমাৰ ঘৰলৈ ফোন কৰি আছে দেই খাকী ড্ৰেছত বোলে এটা হাঁহি ধৰিছে প্ৰথম ওলাইছে বঢ়িয়া গৈ আছোঁ বাকী দেখাই থাকিম বহুত ভালদৰে দিনটো পাৰ হ'ল গতিকে ভিডিঅ'টো ইমানতে সামৰিলোঁ পুনৰবাৰ আপোনালোকক দেখালোঁ চৰাইহালৰ আমাৰ আৰক্ষীৰ প্ৰতি থকা বিশ্বাসটো সঁচাকৈ ভাল লাগে সেয়া উৰি গৈছে মাতটো আটাইতকৈ ডাঙৰ শব্দটোৱে হৈছে বিশ্বাস